সকলোকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ দেই। আজিৰ ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণ এটা আছে। ভিডিঅ'টো শেষলৈ চাই থাকোঁচোন, গোটেইখিনি গম পাব। আচলতে কাৰণটো লাহে লাহে জনাই আছোঁ বাৰু। মানে প্ৰথমতে দেশৰ বীৰ সৈনিকসকলক শতকোটি প্ৰণাম জনাই লৈছোঁ, কাৰণ তেওঁলোকে দেশৰ বাবে যুঁজি আছে আৰু তেওঁলোকৰ কাৰণে আমি ধুনীয়াকৈ খাব পাৰিছোঁ, শুব পাৰিছোঁ ন আৰামছে, তেওঁলোকৰ কষ্টৰ কাৰণে। আৰু তেওঁলোকে সৈনিক হৈছে, নিশ্চয় তেওঁলোকৰ সাহস আছে আৰু ভগৱানে সেইকাৰণে তেওঁলোকক যুঁজিবৰ কাৰণে শক্তি দিছে আৰু দিয়ক। সকলো সৈনিককে প্ৰণাম জনাই লৈ কথাষাৰ আৰম্ভ কৰিছোঁ দেই। আচলতে কাৰণটো কি হ'ল জানে, আমি যে ভিডিঅ' বনাওঁ ন, সৰু সৰু এই ভাত বনোৱা, খানা বনোৱা, কিবা বনোৱা, এইবোৰ কিবা কিবি বনাই থাকোঁ ন। ধৰক কেতিয়াবা ক'ৰবালৈ যোৱা, সকলো মানে ভিডিঅ' আজিকালি ক্ৰিয়েটাৰটো বহুত হৈছে, তেওঁলোকেও বনায়। আচলতে কি হয়, ভিডিঅ'টো কি হয়, আমি বনাওঁ ভাল লাগে কাৰণে বনাওঁ। এনেকুৱাতো নহয় যে আমি ভিডিঅ' বনাই বাহুল্যামি কৰিছোঁ, তেনেকুৱাতো কোনো ধৰণৰ কথা নাই। আৰু এতিয়া দেশৰ বাবে সৈনিকসকলে যুঁজি আছে, আমিতো তাতে কৰিব পৰা একো নাই ন। তেওঁলোকৰ কাৰণে সেৱা জনাইছোঁ, সেইটো কৰিব পাৰিম, তাৰ বাদেতো আমি বেলেগ একো কৰিব নোৱাৰোঁ ন। কিন্তু আমি ভিডিঅ'টো বনাওঁ মনোৰঞ্জনৰ বাবে। আৰু সকলোতকৈ ডাঙৰ কথা, কিবা এটা বনাই ভিডিঅ' বনাই দিওঁতে আমাৰ যথেষ্টখিনি কষ্ট হয়। কাৰণ কি, দিনটোৰ ব্যস্ততাৰ মাজত খানা বনাই ভিডিঅ' এটা বনাই তাক এডিট কৰি আপোনালোকৰ মাজত আনোতে বহুতখিনি সময় গুচি যায়। হয়তো যিসকলে নবনায় তেওঁলোকে বুজি নাপায়, কাৰণ কমেণ্ট এটা বেয়াকৈ কৰাটো একেবাৰেই সহজ। মানে সেইটো কোনো ধৰণৰ মানে হেৰিয়ে নাই যে কমেণ্ট এটা কৰি দিলোঁ, ভিডিঅ'টো কৰিছে, কমেণ্ট এটা যদি বোলে বেয়া কিবা কৰিছে, কমেণ্ট এটা বেয়াকৈ দিছে, নিশ্চয় দিয়ক, তাতে মোৰ ক'ব লগা নাই। বা মোৰ কোনে কি কৰিছে মোৰ কোনো ধৰণৰ ক'ব লগা কথা নাই। কিন্তু যদি মোকো বেয়া দেখে আপোনালোকে নিশ্চয় ক'ব, কাৰণ ভুল হ'ব পাৰে আমাৰ দ্বাৰাও, আৰু আপোনালোকে শিকায়ো দিব লাগিব। কিন্তু বিনা কাৰণত কোনো কথাত যে দেশত কি হৈ আছে আমি খবৰ পোৱা নাই, দেশত কি হৈছে আমি যথেষ্ট, আপোনালোকে যেনেদৰে খবৰ পাইছে আমি তেনেকৈয়ে খবৰ পাইছোঁ, কিন্তু আমি বেলেগকেতো আৰু কৰিব নোৱাৰোঁ। আৰু এতিয়া কৈছে যে ফেচবুকত মানে চাব নোৱাৰা হৈছে খানা বনোৱা, ভাত বনোৱা। আৰে খানা বনোৱা, ভাত বনোৱা আপোনালোকে কৰি চাওকচোন। খানা বনাই দিয়া, ভিডিঅ' এটা কৰি দিয়াটো বহুত কষ্ট হয়, পাৰিব জানো আপোনালোকে? তেতিয়াহ'লে কৰাখিনি এনেকুৱাকৈ নকৰিব। যদি আপোনালোকে ভাল নালাগে নাচাব ন, কোনো ধৰণৰ তাতে জোৰ জবৰদস্তি নাই। আৰু ফেচবুকত এইবোৰ পাই আছে, আপোনালোকে ফেচবুকটো নচলাব, কেলৈ চলাই আছে? ফেচবুকটোৰ পৰাইতো গোটেইখিনি ভালো শিকিছে, বেয়াও শিকিছে। আপোনালোকে আমাক নিৰুৎসাহ কিয় কৰে? উৎসাহ যদি দিব নোৱাৰে নিৰুৎসাহ নকৰিবচোন। বৰ বেয়া লাগে তেনেকুৱা ধৰণৰ কথাবোৰ মানে। আৰু এই ঠাট্টা নকৰিবচোন, ঠাট্টা কৰিলে বেয়া লাগে। আৰু আমি ঠিক আছে, আপোনালোকে ঠাট্টা কৰাৰ পিছতো আমি দি যাম, কৰি যাম, আগবাঢ়ি যাম, কাৰণ এইটো আমি লৈছোঁৱেই। আৰু এইটো নহয় যে ফেচবুকৰ পৰা ইনকামৰ কাৰণে আমি এইটো ৰাস্তা লৈছোঁ, এইটো নহয়। আমাক কোনোবাই চাই উৎসাহ দিয়ে কাৰণে কৰিছোঁ। আপোনালোকে নকৰিব, নাচাব, ফ'ল' নকৰিব, আমাৰ লগত ফ্ৰেণ্ডশ্বিপ নাৰাখিব, কোনো ধৰণৰ জোৰ জবৰদস্তি নাই। কিন্তু এনেদৰে নক'ব, কাৰণ কিয়, সকলোৰে স্বাধীনতা আছে আৰু স্বাধীনভাৱে জীয়াবলৈ শিকক। এনেকুৱা মনোবৃত্তি লৈ কেনেকৈ জীয়াই থাকিব? কালিলৈকে নিজে সংসাৰ কৰিব, আপোনাৰ অৰ্ধাংগিনীয়ে যদি এনেকুৱা ধৰণৰ কাম এটা কৰে কি কৰিব? বেয়া কৰিলে আপুনি বাধা দিয়ক, কিন্তু ভালত এনেকুৱা ধৰণৰ কমেণ্ট নিদিব। আপোনালোকক অনুৰোধ জনাইছোঁ, কাৰণ কি, আমিও ধৰক ব্যস্ততাৰ মাজত এইখিনি কৰোঁ, ভাল লাগে, কৰি ভাল পাওঁ কাৰণে কৰোঁ। আৰু পাৰিলে আমাক আগুৱাই যোৱাৰ বাবে সাহস দিয়ক। আৰু এইখিনি কোৱাৰ কাৰণে বেয়া নাপাব, মনৰ ভিতৰত যিখিনি কথা আছিলে আপোনালোকক ধুনীয়াকৈ কৈ দিলোঁ। আৰু একদম শেষত নমস্কাৰ জনাই, একদম বীৰ জোৱানসকলৰ বাবে সেৱা জনাই আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।